দস্তে পখনিবা জাল লৈ গৈ আছে মাছ ধৰিব আজি মাছ খাম এই দস্ত এয়া চিমেণ্টৰ টাব বনাই থৈছো এয়া শুকাবলৈ অকমান দেৰি আছে এই টাবকেইটা শুকুৱাবলৈ থৈ দিছো তাৰপিছত আমি ফুলপুলি দিম ধুনীয়া ধুনীয়া বলক দস্ত এতিয়া পুখুৰীত মাছ ধৰা চাবলৈ যাওঁ এয়া বা আগত গৈ আছে এয়া লেট্ৰিন বাথৰুম বনাই আছে নিয়দাহঁতৰ এইটো কালি বনাইছে কাৰণে 26/2/2022 লিখি থোৱা এতিয়া বলক দস্ত মাছ ধৰা চাবলৈ যাওঁ এয়া 2 দিন আছে তেতিয়াহে আকৌ মাছটো সোনকালে আহিব এয়া ৰাজা জাল মাৰি আছে ওচৰপৰা দেখাইছো এয়া মাছ আহিছে নে ৰক মাছহে এগালমান চোন আহিছে মাছ কি আছে দেখাইছো পোৱালি মাছ আহিছে পোৱালি মিৰিকা পোৱালি কুহি পোৱালি এইটো দেখিছে না এইটো এয়া জালবা মাছ সৰু পুখুৰী সেইকাৰণে বেছি মাছ বেছি নাই আৰু ঘৰ পুখুৰীতহে মাছ বেছিকে আছে তাত কেতিয়াবা সিঁচিলে এয়া এতিয়া ৰাজেশ দা জাল মাৰিব ওলাইছে আৰু কেনেকে জাল মাৰি দেখাইছো আপোনালোকে কোনে কোনে জাল মাৰিব জানে এটা কমেণ্ট কৰিবচোন জালদানি আছে বুলি মাছ আহিছে না নাহা চাউল চাৰি নম্বৰ জনী মাছজনী ধৰি দেখাইছে এইজনী কি মাছ চিনি পাইছে নে এইজনী মিৰিকা মাছ ইয়াত বেছি ডাঙৰ নহয় এইটো পুখুৰীত সেইকাৰণে ধৰিবলৈ আছো বলি মাছ আহিব বুলি 1 2 3 আহি গ'ল আছে ডাঙৰ বলি বলি মাছ আছে এইবোৰ বলি মাছ দেখিছে না ইমান ডাঙৰ বলি মাছ এতিয়া আমাৰ জাল মাৰি হৈ গ'ল এতিয়া আৰু দস্তা এয়া ভাত ভৰি ধুই আছো ৰাজেশে বাদ বাই আছে জালৰ পৰা সেইকেইটাহে ভাল আপোনালোকৰ যিকেইটা দেখাইছিলো নাই সৰু পুখুৰী এতিয়া সামৰণি মাৰিলো ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই হে দস্ত